হিন্দু প্ৰেমিকাৰ বাবে ইছলাম ধৰ্ম ত্যাগ কৰিলে এজন যুৱকে। হিন্দু যুৱতীৰ প্ৰেমত পৰি হিন্দু ধৰ্ম গ্ৰহণ কৰিলে মুছলমান যুৱকে। তানবীৰ আজিজ লস্কৰ এতিয়াৰে পৰা হলগৈ তানবীৰ শৰ্মা। এগৰাকী হিন্দু যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল তানবীৰৰ। হিন্দু প্ৰেমিকাক বিয়া কৰাবলৈ ধৰ্ম সলনি কৰিলে যুৱকজনে। আমাৰ ৰাজ্য অসমতে সংঘটিত হৈছে এই ঘটনা। শিলচৰৰ যুৱক তানবীৰ আজিজ লস্কৰে হিন্দু প্ৰেমিকাৰ বাবে সলালে নিজৰ ধৰ্ম। ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰে শিলচৰৰ এইগৰাকী যুৱকে। তেওঁলোকৰ এই প্ৰেম বহু দীঘলীয়া আছিল যদিও আছিল বিভিন্ন বাধা। এই প্ৰেমত বাধা প্ৰদান কৰিছিল তেওঁলোকৰ ধৰ্মই। সেইবাবে নিজৰ ধৰ্ম সলনি কৰি যুৱতীগৰাকীৰ সৈতে দিল্লীলৈ পলায়ন কৰে তানবীৰে আৰু দিল্লীতে বিবাহ পাশত আবদ্ধ হয় দুয়ো। मैं और ये घर से निकल चुके हैं और अभी हम लोग अच्छे से मतलब खुशी से रह रहे हैं। ইফালে যুৱতীগৰাকীয়েও জনালে বিশেষ আহ্বান। আমি নিজৰ ইচ্ছা অনুযায়ী ইয়ালৈ আহিছো। তানবীৰৰ ঘৰৰ মানুহক অসুবিধা কৰা বন্ধ কৰক। और मैं नहीं चाहती कि घर वाले हमारे रिलेशन को लेके बीच में पड़े या इनके घर में जाएं। हम अपनी खुद की मर्जी से आए हैं और हम अभी खुश हैं। बेसिकली ये ना एक मैसेज कन्वे करना चाहते हैं कि चाहती हैं अंजलि कि तनवीर शर्मा जी की फैमिली को कोई परेशान ना करे। আনহাতে নতুনকৈ হিন্দু ধৰ্ম গ্ৰহণ কৰা তানবীৰেও জনালে বিশেষ আহ্বান। और मैं अपना फैमिली को छोड़ के ही निकला हूँ। तो अच्छा, आप दोनों निकल कर आ गए हैं और आप दोनों अपना अलग रहना चाहते हैं। ইয়াৰে পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে প্ৰেমে নামানে কোনো বাধা, প্ৰেমে নামানে কোনো জাতি ধৰ্ম। এই ঘটনাক লৈ এতিয়া শিলচৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ব্যুৰো ৰিপৰ্ট, নিউজ নাও।